guys, welcome back to my YouTube channel Ponki Puri Vlog Taneti video la apnalok সকলকে জানাইছো স্বাগতম আৰু এম অলপ আগৰ শুই উঠিছো এয়া দেখিছে না চকুৰকো ফুলি আছে পুৰা আৰু এতিয়া প্ৰায় টাইম 7টা মান বাজিছে তো এতিয়া শুই উঠিলো শুই উঠিলে মানে কি হয় না ঘপককে যদি উঠি দিয়া হয় মানে মই এলাৰ্মটো বাজিছে এলাৰ্ম দি থৈছিল সো একদম পুৰা চপকে উঠি গলো সো উঠি প্লানি তাৰপিছত এনেকৈ চাইছো দে কেইটা বাজিছে এনেকৈ তাৰপিছত ঘপককে যে উঠিলো না তো ঘপককে মানে কিবা অলপ গাটো বেয়া লাগে মানে কিবা মান মানে হেৰি কিবা টাইপ লাগি যায় আপোনালোকৰ বা হয় নে নহয় তো কমেন্ট কৰি জনাবচোন মানে একেটা শুই থাকিলে মানে ঘপককে উঠিব নালাগে অকমান টাইম মানে ৰৈ মেলি প্লানি ভালকে উঠিব লাগে নহলে মানে কিবা মোৰটো কিবা হাৰ্টবিটটো ফাষ্ট হৈ যোৱাৰ নিচিনা হয় মানে এতিয়া ধক 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 কৰি আছে তো সেইকাৰণে অকণমান টাইম বহি দিছোঁ তাৰপিছত মোৰ এতিয়া আৰু ঢেৰ কাম আছে কৰিব লগা এতিয়া মই কৰিম দাঁত ব্ৰাছ বা গা পা ধুই ফ্ৰেছ হ'ম চাহ তাহ বনাব লাগিব তো দেখাই গৈ থাকিম সকলোখিনি আৰু আপোনালোকক কোৱাই হোৱা নাই যে মই ইয়ালৈ কিয় আহিলোঁ মানে গুৱাহাটী এৰি প্লানি ইয়াতে মানে কিয় থাকিব লৈছোঁ গুৱাহাটী এৰা নাই গৈ থাকিম অহা যোৱা কৰি থাকিম কিন্তু ইয়াতেনো কিয় আছোঁহি মই সেইখিনি কোৱাই নাই তো আজি ক'ম মই আপোনালোকক ভালকৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব তেতিয়া গম পাব আৰু আজি ইমান ৰ'দ দিছে আজি মই বাৰীখন দেখাই আছোঁ আপোনালোকক ৰ'ব দেই ৰ'দটো চাওক ৰ'দটো বাৰু এনেকৈ দেখা অকণমান পোৱা নাই মই ভালকৈ দেখাই আছোঁ তো গাইজ মোৰ গা ধুই মেলি হৈ গ'ল আৰু এতিয়া এয়া কাপোৰ লৈ লৈছোঁ আপোনালোককো দেখাম বাহিৰৰ পৰিৱেশটো আৰু যে কিমান ৰ'দ দিছে এইটো দেখাম আপোনালোকক অথনি দেখাম বুলি যে কৈছোঁ অথনি ইমান ভালকৈ ধৰিব পৰা নগ'ল তো এতিয়া বাহিৰলৈ যাওঁ তাৰপিছত দেখাই আছোঁ তো গাইজ দেখিছেনে সাংঘাতিক ৰ'দ কোৱা ৰ'দ হৈছে নহয় তাৰপিছত এয়া মই চাকি ধূপ জ্বলাই ভগৱানক প্ৰাৰ্থনাও কৰি ল'লোঁ তাৰপিছত এয়া এতিয়া কি আছে মই দেখাম দেই এয়া চাওক মই পিঠা বনাবৰ কাৰণে এনেকৈ পেষ্ট বনাই থৈ দিছোঁ ইয়াতে আছে আটা নিমখ পিঁয়াজ আৰু দিছোঁ বেচন তো এইটো এনেকৈ পানীয়েদি গুলি পানী অলপ টাইম থৈ দিছিলোঁ তাৰপিছত এতিয়া মই তেলত ভাজিম আৰু এনেকৈ পিঠা খাই বৰ ভাল লাগে এনেকৈ বনাই খাবচোন যিসকলে খোৱা নাই খাব আৰু যিসকলে এনেকৈ খাই গম পাইছে এয়া গাইজ গেছটো জ্বলাই দিলোঁ কেৰাহীখনো বহাই দিওঁ তো গৰম হ'লে মানে ইয়াতে তেল দিম তাৰপিছত পিঠাকেইটা ভাজিম আৰু এইফালে এয়া কণী বইলো কৰি দিলোঁ তো গাইজ এয়া এতিয়া তেল দিলোঁ তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই এইটো পিঠাটো দি তাতে ভাজিম ধুনীয়াকৈ তো এইটো অকণমান এইফালে হোৱাৰ পাছত অলপ ইলুটি কৰি দিব লাগিব তেতিয়াহে আৰু বেক চাইডটো সিজিব কেনেকৈ ইলুটিও কৰি দিব লাগিব এয়া এইফালে ইলুটি হেল্ল' গাইজ তো এয়া মই একদম পূৰা ওলাই মেলি ৰেডি আৰুনো কিয় ওলাইছোঁ সকলোৱে ওলাইছোঁ সেইটো ক'ম মই এতিয়া আপোনালোকক আৰু ইমান দিনৰ পৰা যে মই আপোনালোকক কৈ আহিছিলোঁ যে মোৰ এটা ভাল খবৰ আছে বুলি তো মই আজি জনাই দিওঁ আপোনালোকক যে মই চাকৰি পালোঁ সেইটো কাৰণে মই এতিয়া নতুন জেগা নতুন ৰুম এনেকৈ ল'ব লগা হৈছে আৰু এতিয়া কৰ্মসূত্ৰে মই ইয়াতে থাকিম আৰু কথাটো সেইটোৱে আৰু আজি জনাই দিলোঁ আপোনালোকক আৰু বাকী আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই সদায় ভালে কুশলে থাকোঁ আৰু কামবিলাক যাতে নিয়াৰিকৈ কৰি যাব পাৰোঁ তো সেয়া আৰু ভালে লাগিছে মনটো আৰু কি ক'ম আৰু তাৰপিছত সেয়া আৰু তো এতিয়া মই ডিউটি যাব লাগিব অলপ টাইমৰ পাছত আৰু এয়া মই এতিয়া দেখাইছোঁ আপোনালোকক সকলোখিনি গা পা ধুই মেলি আজৰি হ'লোঁ তাৰপৰা চাহো বনাইছোঁ পিঠা বনি আছে তাৰপিছত মই ৰেডিও হৈ ল'লোঁ আৰু আপোনালোকৰ কথাটো কৈ দিলোঁ আজি আৰু বাকী অলপ পিছতে আৰু চাহ তাহ খাই মেলি প্লানি ডিউটি যাম আৰু ডিউটিটো বিজি থাকিব লাগিব তো ভিডিঅ'টো কৰিব নোৱাৰিমেই যদিও হ'লেও মই যদি মানে চান্স পাওঁ যদি টাইম মিলে তেতিয়া মই এটা দুটা ক্লিপ দেখাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম
আৰু বাকী আৰু এটা ভাল খবৰ আছে, সেইটো ভাল খবৰ আজি জনাই দিওঁ। মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈছে। আজি হোৱা নাই মোৰ চেনেলটো মনিটাইজেশ্যন, সেইটোতো যোৱা বছৰে হ'ল। 2022 চনৰ মাৰ্চ মাহতে মোৰ ইউটিউব চেনেলটো মনিটাইজেশ্যন হৈছে আৰু মই গুগল এডচেন্সৰ পৰা পিনো পালোঁ। সেইখিনি মই কোৱাই হোৱা নাছিলে আপোনালোকক, আজি জনাই দিওঁ আৰু ভাবিলোঁ আজি এইটো দিনতে দুটা ভাল খবৰ জনাই দিওঁ আপোনালোকক। আৰু বাকী আপোনালোকে আশীৰ্বাদ কৰিব। আৰু ইউটিউব চেনেলটো যে মনিটাইজেশ্যন হৈছে সেয়া অকল আপোনালোকৰ কাৰণে হৈছে। আপোনালোকে ইমান ধুনীয়াকৈ মোক ছাপোৰ্ট কৰিছে আৰু ভিডিঅ'সমূহ ধুনীয়াকৈ চাই গৈছে। বাৰু মোৰ লাইটটো আহি গৈছে দেই এতিয়া, সেইকাৰণে অলপমান বেছি ব্ৰাইটনেছ আছে। বাৰু মোৰ ভিডিঅ'বিলাকত ভিউজ ইমান এটা নহয় আৰু লাইক বহুত কম, কিন্তু হ'লেও যে ইউটিউব চেনেলটো যে মনিটাইজেশ্যন লাগে যে পালে গেম আৰু গুগল এডচেন্সৰ পিনো যে পালোঁ, তো সেইটো কাৰণে মানে মনটো বহুত বেছি ভাল লাগিছে। আৰু এনেকৈ ভিডিঅ'সমূহ বনাই যাবৰ কাৰণে চেষ্টা কৰিম। নাজানো আৰু কিমান দূৰ আগবাঢ়িব পাৰিম, কিন্তু হ'লেও মই মোৰ পৰা মানে যিমান পাৰোঁ সিমানখিনি কষ্ট কৰি যাম। আৰু আপোনালোকেও চাই যাব ভিডিঅ'সমূহ, মোৰ লগত সদায় আছে কাৰণে আজি এইটো ভাল খবৰ, মানে চেনেলটো যে মনিটাইজেশ্যন হ'ল সেইটো ভাল খবৰ আপোনালোকক জনাব পাৰিছোঁ। আৰু আশীৰ্বাদ কৰিব আপোনালোকে। আৰু বাকী এটা ভিডিঅ' বনাই পেলানি আপলোড কৰালৈকে যিমানখিনি কষ্ট হয় নহয়, মানে কিমান যে কষ্ট হয় সেয়া অকল ইউটিউবাৰসকলে বুজি পায়। বহুতখিনি মানে এটা ভিডিঅ'ৰ আঁৰত মানুহৰ বহুতখিনি কষ্ট সোমাই থাকে। ভিডিঅ'টো বনোৱাৰ পৰা আৰম্ভ কৰি এডিট কৰালৈকে, আকৌ ভিডিঅ'টো আজি আপলোড কৰিলোঁ, আকৌ নেক্সট মানে কেনেকুৱা কি কণ্টেণ্ট হ'ব সেইটো আকৌ চিন্তা কৰিব লাগে। তাৰপিছত আকৌ ভিডিঅ' এডিট ক্লিপছবোৰ মিলোৱা, সেইবিলাক কথা কোৱা, মানে সেইবিলাক বহুতখিনি চাব লাগে। তো সেইবিলাক মানে বহুত কষ্ট হয়। তো সেয়াই আৰু এতিয়া মই যিহেতু এতিয়া চাকৰিয়াল, কিন্তু এইটো নহয় যে ইউটিউবটো এৰি দিম, ইউটিউবটো মই চলাই যাম। আৰু হয়তো মাজে কেতিয়াবা দেৰি হ'ব পাৰে। মই যিমান পাৰোঁ সিমানখিনি মোৰ পৰা মানে বেষ্ট কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু দি যাম। আৰু ভিডিঅ'টো একচুৱেলি বনোৱা, দিয়া, আপলোড কৰা সেইটো মানে এটা মোৰ কাৰণে ভাল লগা কাম হয়। মানে কৰি ভাল লাগে আৰু দিও ভাল লাগে। আৰু মানুহবিলাকৰ যেতিয়া ইমান ধুনীয়া কমেণ্টছবিলাক পাওঁ তেতিয়া বহুত বেছি ভাল লাগে আৰু বহুত উৎসাহিতও হওঁ কমেণ্টছবিলাক পাই আপোনালোকৰ। পিছত সেয়া আৰু এটা মানে মই যে ইউটিউবত ভিডিঅ' দিয়াটো মানে এটা মনোৰঞ্জন টাইপো হয়, মানে ভালো লাগে, টাইমো পাছ হয় আৰু বনায়ো ভাল লাগে, এডিট কৰা মেলা সকলোখিনি মানে কিবা এটা ভাল লগা এটা আছে, মানে ভাল লাগে। আৰু মানে যিসকলে ভিডিঅ' বনায় তেওঁলোকে গম পাব যে এটা ভিডিঅ' মানে দিয়াৰ পাছত যেতিয়া বহুত দিন মানে গেপ পৰি যায় ন, তেতিয়া মনটো কিবা এটা ভাল লাগি নাথাকে, মানে এনেকুৱা লাগে বহুত দিন ভিডিঅ' দিয়া নাই, মানে ভিডিঅ'টো দিব লাগিছে, এনেকুৱা টাইপৰ লাগি থাকে মানে। তাৰপিছত সেই তেনেকুৱা আৰু বাকী মাজে মই মিনি ভ্লগো আপলোড কৰিম, যিহেতু এতিয়া অকণমান টাইমটো শ্বৰ্ট হ'ব, যিহেতু মই ডিউটিও যাব লাগিব। তো মাজে এই যে মিনি ভ্লগবিলাক যে থাকে যে সেইবিলাক চাই ভাল লাগে, পটককৈ ইমান শ্বৰ্ট হয়, চায়ো ভাল লাগে। তো মাজে সেনেকুৱা টাইপৰো আপলোড কৰিম, মাজে এনেকুৱা লং ভ্লগো দিম মই। আৰু বাকী মই গুৱাহাটীলৈ ইয়াতে যে থাকিম সেইটো নহয়, মানে মাজে সময়ে মই বন্ধ পাইলে সময় সুবিধা মিলাই গুৱাহাটীও গৈ থাকিম। তো গুৱাহাটীৰ পৰাও আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব, আৰু এইটো মোৰ জেগাটোৰ পৰা, ৰুমটোৰ পৰা ভিডিঅ'সমূহ পাই থাকিব। বেছিকৈ এতিয়া ইয়াৰ পৰাই পাব বাৰু। আৰু বাকী আগতে যেনেকৈ গুৱাহাটী ভিডিঅ'বোৰ বনাইছিলোঁ, যেনেকৈ যিমানখিনি মৰম দিছে, এতিয়া আশা কৰোঁ এতিয়া নতুন জেগাৰ পৰা যেনেকৈ মই ভিডিঅ'বিলাক বনাওঁ সেই আগৰ নিচিনাকৈ তেনেকৈও এতিয়া আপোনালোকে যাতে মোক আঁকোৱালি লয়, ভাল পাব ভিডিঅ'সমূহ চাব আপোনালোকে, তেতিয়া ভাল লাগিব। আৰু সেয়াই আৰু বাকী এতিয়া ইমান কথা কৈ নাথাকোঁ। বাকী আজি দুটা খবৰ, ভাল খবৰ দিলোঁ, আপোনালোকক জনালোঁ। আৰু আশীৰ্বাদ কৰিব, ধুনীয়া কমেণ্ট দিব, ভাল লাগিব তেতিয়া মোৰ মনটো। আৰু এতিয়া মই ডিউটি যাব লাগিব, এতিয়া চাহ খাই লওঁ, চাহ খাই পেলাই ডিউটি যাম। আৰু বাকী ভাত এতিয়া খাই নাযাওঁ, ইমান মৰ্ণিঙত মোৰ ভাত খাব ভাল নালাগে। তো যেতিয়া ডিউটিৰ পৰা আহিম, আহি পেলানি আৰু ভাত পানী বনাম, তেতিয়া দেখাম আৰু আপোনালোকক সকলোখিনি। তো সেয়াই আৰু এতিয়া মানে টাইম শ্বৰ্ট, কিন্তু মানে ভিডিঅ'টোতো এতিয়া মানে টাইম শ্বৰ্ট কিন্তু এতিয়া মানে এনেকুৱা মানে বিজি থাকিব লগা হ'ব বহুত, কিন্তু হ'লেও মানে মিলাই মেলি পেলানি বনাব লাগিব আৰু ভিডিঅ'বিলাক তাৰ মাজতে। আৰু ইউটিউবটোনো কেনেকৈ আৰু ইমান দিন মানে মোৰ এতিয়া ইউটিউবত যাত্ৰা 2 বছৰ হ'ল, আৰু 2 বছৰ এতিয়া মোৰ বহুতখিনি অভিজ্ঞতাও হ'ল, আৰু বহুত অভিজ্ঞতা ল'ব লগা আছে ইউটিউবৰ পৰা, বহুতখিনি আছে। লাহে শিকি থাকিম, আৰু সকলো মানুহে লাহে শিকে বস্তুবিলাক, আৰু ময়ো সেই তেনেকৈ লাহে শিকি থাকিম। আৰু আপোনালোকৰ পৰাও বহুতখিনি কথা শিকিছোঁ, আপোনালোকৰ ভিডিঅ'বিলাকো চাওঁ মই, ভাল লাগে বহুত। আৰু আপোনালোকৰ ভিডিঅ'বিলাকৰ পৰাও মই বহুতখিনি কথা শিকিছোঁ, হয়তো মোৰ ভিডিঅ'ৰ পৰাও কিছুমানে কথা শিকিছে।
তো তেনেকুৱা আৰু মানে এজনে আন এজনৰ ভিডিঅ'সমূহ চালে মানে বহুতখিনি কথা শিকিব পৰা যায় মানে তো আইডিয়াবিলাকো পোৱা যায় তো সেই আৰু ভাল লাগে তো এনেকৈ চাই থাকিব ভিডিঅ'সমূহ ময়ো চাম আপোনালোকৰ ভিডিঅ'বিলাক আৰু গেছ মই যে আপোনালোকক কৈছোঁ যে মনিটাইজেশ্যন হৈ গ'ল মোৰ চেনেলটো গুগল এডচেন্সৰ পৰা পিনো পালোঁ সেইটো মই সেই যেতিয়া পাইছিলোঁ সেই তেতিয়াই মানে ভিডিঅ'টো কৰি থৈ দিছিলোঁ কিন্তু আজিলৈকে দিয়া নাই সেইটো মই আজি এইটো ভিডিঅ'ত এড কৰি দিম চাব আপোনালোকে Hey guys, so finally মই আজি এখন পাই গ'লো গুগল এডচেন্স ইউটিউবৰ পৰা পঠাইছে মোক আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ পাম বুলি তো আজি ফাইনেলি এখন মই ৰিচিভ কৰিলোঁ বহুত ভাল লাগিছে মনটো আৰু এতিয়া মই এখন খুলিব লাগিব আপোনালোককো দেখাই আছোঁ তো পাত্তা খুলিলোঁ নেক্সটটো খুলিব লাগিব তো গাইজ মই এইটো চাইডকেইটা খুলি ল'লোঁ তাৰপিছত এতিয়া মই আপোনালোকক দেখাম এইখন বাট পিনটো মই আপোনালোকক শ্বেয়াৰ কৰিব নোৱাৰোঁ বেয়া নাপাব এয়া আৰু বহুত বেছি ভাল লাগিছে মনটো এয়া এতিয়া মই কৰিব লৈছোঁ ব্ৰেকফাষ্ট এয়া হ'ল কাটা বিস্কিটছ আৰু এইফালে হাফ এগ বইল এইফালে যে মই দেখাইছিলোঁ আপোনালোকক পিঠা তো পিঠা পকৰা যি কয় আৰু দুবিধেই হৈ যায় আৰু এইফালে এয়া চাহ নাখাওঁৱেই এতিয়া খাব লৈছোঁ আৰু তো গাইজ এয়া এতিয়া মই খাই আছোঁ পিঠা এইটো পিঠা হয় পিঠাও হৈ যায় পকৰাও হৈ যায় তো গাইজ এয়া চাহ তাহ খাই বৈ আজৰি এতিয়া মই ইয়াত ডিউটি যাব ওলাইছোঁ এয়া ডিউটি টাইমত অকণমান টাইম ফ্ৰী পাওঁতে কেইটামান ক্লিপ লৈ ল'লোঁ যিহেতু আপোনালোকক কৈছিলোঁ যদি ফ্ৰী পাওঁ তেতিয়া দেখাম বুলি তো অকণমানকৈ লৈ ল'লোঁ আৰু সেই গাইজ তো এয়া ডিউটিৰ পৰা আহি পাই গ'লোহি ভাগৰ লাগি গৈছে আৰু এতিয়া মই এইটো মোৰ ৰুম আৰু এতিয়া মই ড্ৰেছ চেঞ্জ কৰি লৈ প্লেন ভাতত লাগি গ'লোঁ ভাত বনাবলৈ প্ৰথমে অকল চাহ পিঠা আৰু এনেকৈ বিস্কিটছে খাই গৈছোঁ তাৰপিছতো ভাত বনাব লাগিব অলপ অলপকৈ দেখাম আৰু তো গাইছে আমাৰ ভাত ৰেডি হৈ গ'ল এয়া চিকেন বনালোঁ এইফালে দালি এইফালে লাও ভাজি তাৰপিছত তিয়ঁহ পিঁয়াজ এনেকৈ আৰু এতিয়া খাই লওঁ দেই মই তো এয়া এতিয়া একদম পূৰা ভাত খোৱাত পূৰা বিজি ইমান ভোক লাগিছে ভাতকেইটা খাই লওঁ আৰু আজি এইটো ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ নেক্সট এটা ভিডিঅ'ত জল্দি লগ পাওঁ তো বাই বাই গাইজ